বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ চিকেন কাৰী ৰেচিপি। এই ৰেচিপিটো মই একেবাৰে সহজভাৱে বনাইছোঁ। আপোনালোকে জনাবচোন। ধুনীয়াকৈ 2 কেজি মাংস ধুই লৈছোঁ। তাতে মই এতিয়া নিমখ দিম। আন্দাজ অনুসৰি মই নিমখ দিছোঁ। এতিয়া আন্দাজমতে মই অকণমান হালধি দিছোঁ। তাৰপিছত মই এয়া দেখিছে দৈ দিম। 2 চামুচ দৈ দি পেলাই মই সানি থ'ম। এয়া মই দৈ দিছোঁ। তাৰপিছত মই হাতেৰে এইখিনি সানি মেৰিনেট কৰি ফ্ৰিজত ভৰাই 1 ঘণ্টাৰ কাৰণে ৰাখি দিম। লগে লগে মাংসৰ কালাৰটো বেলেগ হৈ যায়। 2 ঘণ্টাৰ পিছত মাংসখিনি মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। মছলাৰ ভিতৰত মই লৈছোঁ পিঁয়াজ, ভালকৈ কাটি লৈছোঁ। শুকান জলকীয়া, ইলাচি, দালচেনি, জালুক কেইটামান আৰু আদা নহৰু পেষ্ট। অকণমান মই কাশ্মীৰী লাল মিৰ্চ দিওঁ, মানে কালাৰটো ধুনীয়া হ'বৰ কাৰণে। জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু বিৰিয়ানী মছলা আধা চামুচ মই দিছোঁ। মাংসৰ বাবে আলু মই 2টা কাটি লৈছোঁ আৰু অকণমান বিলাহী দিম, শেষৰ ফালে দিম মই। আপোনালোকে চাই থাকিবচোন মই কেনেকৈনো বনাওঁ। এয়া মই কেৰাহী গৰম হোৱাৰ পিছত মই তেল অলপ দি লৈছোঁ। যোনে কমাই খায় তেল, তেওঁলোকে অকণমান কমাই দিব। মই এতিয়া তেলটো গৰম হোৱাত মই তেজপাত 2 শুকান জলকীয়া, ইলাচি আৰু গোটা জালুক কেইটামান দি দিছোঁ। তাৰপিছত মই পিঁয়াজ দিছোঁ। পিঁয়াজে যেতিয়া তেলটো এৰা ষ্টাৰ্ট কৰি দিয়ে, তেতিয়া আমি নহৰু আৰু আদা বটাটো দি দিওঁ। তাৰপিছত মই ধুনীয়াকৈ মাংসখিনি লৰাই দিছোঁ। তাতে মই আলুকে পেষ্ট দি দিছোঁ। তাৰপিছত মই ঢাকনখন লগাই দিছোঁ। মাজে মাজে মই ঢাকনখন খুলি পেলাই চাই আছোঁ। 2
2-3বাৰ এনেকৈ ঢাকনখন খুলি লৰাই দিব লাগিব। দেখিছেনে মাংসৰ পৰা এইটো পানী ওলাইছে। এনেকৈ খুব চিম্পুলকৈ বনাইছোঁ মই, বাকী এনেকৈ সকলোৱে বনায়। একদম খুব সহজতে হোৱা এটা ৰেচিপি, খাবলৈ কিন্তু খুব ধুনীয়া লাগে। তাৰ লগততো ক'বই নালাগে। আপোনালোকে সকলোৱে এবাৰ বনাই চাবচোন। এনেকৈ মাংসটো হোৱাৰ শেষত গৰম মছলা দিয়ে। মই কিন্তু মাজতো অকণমান দিওঁ গৰম মছলা, তেতিয়াহে মাংসটোত সোমাই পৰে। যিটো গোটা লং, ইলাচি, দালচেনি, সেইটো মই অকণমান পিচি পেলাই দি দিছোঁ। এতিয়া মই বিলাহী এটা কাটি থোৱা দি দিছোঁ। সকলোৱে বিলাহীটো বেয়াও পাব পাৰে, কিন্তু মই বিলাহীটো মাংসকণ টেষ্টটো আৰু ৰংটো বৰ ধুনীয়া হয়। এতিয়া তেলটো এৰিছে মাংসখিনি আৰু মছলাৰ গোন্ধ বৰ ধুনীয়াকৈ ওলাইছে। সেনেকৈ খাই মই বিৰাট ভাল পাওঁ। আপোনালোকে এনেকৈ বনাই চাব আৰু খাই কেনেকুৱা পালে জনাব। এতিয়া মই গৰম পানী দিম। উতলা গৰম পানীয়ে মই দিওঁ। উতলা গৰম পানী দিলে মানে মাংসটো ভাল লাগে। এতিয়া মই উঠাই দিওঁ, কাৰণ তেজপাতৰ যিখিনি গুণাগুণ ল'বলৈ আছিলে লৈ ল'লে। এতিয়া উতলটো অহাৰ পিছত মই গেছটো চিমত দি দিম আৰু যেতিয়া পানীখিনি কমি যাব মই নমাই থ'ম। এয়া মাংস অলমষ্ট হৈ গৈছে। দেখিছেনে তেলটো এতিয়া ওলাই গৈছে। হৈ গ'ল আমাৰ মাংস তৰকাৰী। কেনেকুৱা হৈছে জনাবচোন, আৰু এনেকৈ আপোনালোকেও বনাই খাব। খাবলৈ চাগে ধুনীয়াই হৈছে। মই ভাবিছোঁ, খোৱা নাই বাৰু এতিয়ালৈকে। এনেকৈ ৰুটি আৰু ভাতৰ লগতো ভাল লাগে আৰু পোলাওৰ লগতো বিৰাটেই ভাল লাগে। আপোনালোকে কেনেকুৱা হৈছে জনাবচোন দেই।